নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ পানী টেঙা। এই পানী টেঙাখিনি মই কেনেদৰে বনালোঁ আৰু কি কিনো ব্যৱহাৰ কৰিলোঁ তাকে ভিডিঅ'টো চাওকচোন। এয়া আদা এডোখৰ লৈছিলোঁ, জলকীয়া কেইটামান আৰু মই ক'লা সৰিয়হৰ পৰা বনাব লৈছোঁ। কিছুমানে বগা সৰিয়হৰ পৰাও বনায়। মই মিক্সিত পিচি ল'লোঁ আৰু বহুত মিহি হৈ গৈছে, ধুনীয়াকৈ ৰ'দত দি পিচি ল'ব লাগে। তাৰপিছত এতিয়া মই এই সৰিয়হখিনি কাঁহী এখনত উলিয়াই নিমখ, হালধি আৰু আদা জলকীয়া খুন্দিলোঁ। আদা জলকীয়াখিনি মিক্স কৰি ল'লোঁ আৰু এয়া মই তেতেলী টেঙা লৈছোঁ, পানীৰ লগত তিয়াই থৈ দিছিলোঁ আৰু এতিয়া মই অকণমান দি এই সৰিয়হখিনি মই মিক্স কৰি লৈছোঁ। এটা লাডু বনাই ল'ম আৰু আপোনালোকে এই পানী টেঙাখিনিত যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰিব নিজৰ ইচ্ছা অনুযায়ী। এতিয়া মই ইয়াত তেতেলী টেঙা ব্যৱহাৰ কৰিছোঁ। মই এইখিনি এতিয়া মিক্স কৰি লৈ এটা ইয়াত লাডু তৈয়াৰ কৰি ল'লোঁ। আপোনালোকে ইয়াত নিজৰ ইচ্ছা অনুযায়ী 2-3টা লাডুও কৰিব পাৰে, সৰু সৰু কৰিব পাৰে। মই অকল এটা লাডুৱে কৰিছোঁ। এয়া মোৰ লাডুটো কৰি হৈ গ'ল আৰু এই মই কলপাতখিনি ৰ'দত শুকুৱাই থৈ দিছিলোঁ যে, সেইটো কাৰণে এনেকুৱা ধৰণৰ হৈছে। আৰু এই পানী টেঙাখিনি গৰম দিনত খাই বহুত ভাল লাগে। আপোনালোকেও বনাই খাই চাবচোন পঁইতা ভাতৰ লগত। এয়া মোৰ লাডুটো বনাই হৈ গ'ল, এনেকুৱা ধৰণৰ হৈছে। এয়া তেতেলী টেঙাৰ পৰা গুটি এটা থাকি গ'ল, আঁতৰাব থাকিলে। এয়া এনেকুৱা ধৰণৰ আৰু বহুত খাই ভাল লাগে। আপোনালোকেও বনাই খাই চাবচোন। এতিয়া মই কলপাতখনত মেৰিয়াই ল'ম ধুনীয়াকৈ। এয়া মই কলপাতখনত ধুনীয়াকৈ মেৰিয়াই ল'লোঁ। এয়া মেৰিয়াই হৈ গ'ল। এতিয়া ৰছী এডালে বান্ধি দিম আৰু এই ৰছীডাল এতিয়া বান্ধি 3 দিনৰ কাৰণে থৈ দিব লাগিব। 3 দিনৰ পিছতহে খুলিব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈও এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ।